Hello guys, स्वागतम जाइছো जगदीश ब्लगर अन्य एटी नতুন ভিডিওলৈ তো আপোনালোকৰ খবৰ কেনে আপোনালোকৰ সাগে ভাল মোৰ খবৰ ভালে দিও তো বলক আজি ভিডিওটা আমি আৰম্ভ কৰো আজি হৈছে লক্ষ্মী পূজা তো আপোনালোক সকলোকে মোৰ ফালৰ পৰা লক্ষ্মী পূজাৰ শুভেচ্ছা জনাইছো আৰু আপোনালোকে এই ভিডিওটা চাই থাকক সকলোৱে আজি ভিডিওটা মানে বহুত ধামাকা হ'বলৈ গৈ আছে মই মানে এটা ঘৰত নাই তো ফাৰ্ষ্টতে তো মই ঘৰত যাম তাৰ পিছত আমাৰ ওচৰতে মানে লক্ষ্মী পূজা ডাঙৰকৈ পাতিছে তো আপোনালোকক তাৰে লক্ষ্মী পূজা দেখাম তো ভিডিওটা সকলোৱে চাই থাকক আজি মানে ভিডিওটো লক্ষ্মী পূজা চাবলৈ যাম আৰু লক্ষ্মী পূজাত আমাৰ তাতে মানে ফাংচনো আছে লক্ষ্মী পূজাৰ তো আপোনালোকক ফাংচনত কাক লগ পাম আপোনালোকক হেও দেখাম তো আপোনালোকে চাই থাকক মই এতিয়া য'ত আছো বৰ্তমান ইয়াৰ ভিউটো চাওক মানে ভিডিওটো বহুত বেছি ধামাকা হ'ব তো আপোনালোকে অলপ স্কিপ নকৰাকৈ হেকলে ভিডিওটো চাই থাকক তো তিতানে আপোনালোকে ভিডিওটো চাই ভাল পাব গাইস ফাইনালি তাৰ পৰা এতিয়া ঘৰক আহি পালো তো আপোনালোক ইতিয়া নহয় অলপমান পিছত পূজাত যাম আৰু বিহু দেখাম বিহু ৰাতি আছে তো এতিয়া আৰু ভিডিও নবনাও একেবাৰে ৰাতি ভিডিও বনাই আপোনালোক দেখাইছো আজি মানে আকাশ বন্তিটো উৰুৱাম বুলি ভাবিছো তো ফাৰ্স্ট টাইম আজি তো নাজানো আৰু উৰে না নুৰে তো চাও গাইস ফাইনালি তে পূজা চাবলৈ যাবলৈ ৰেডি হলো তো এতিয়া মোৰ লগত বলক আপোনালোকেও ঘৰৰ পৰা মানে বেছি দূৰ নহয় তো ওচৰৰে পূজা তো এইকাৰণে বুলি আহিছো আৰু তো বলক আপোনালোকেও এতিয়া মানে বিহু আৰম্ভ হোৱা নাই তো ফাৰ্ষ্টতে খিচাৰী খাই লওঁ বলক খিচাৰী খাই লৈ উঠি বিহু চাম খিচাৰী খাই লৈ উঠি আকৌ বিহু চাব আহিলো তো এতিয়া আপোনালোকে চাওক অলপ এনেকৈ ড্যান্স শেষ হয় এতিয়া গায়কে গান গাবলৈ মঞ্চত উঠিলে
তো এতিয়া আপোনালোকে গান উপভোগ কৰক অলপ। তো গাইজ মানে কি হ'ল, মই মাইকটো মোবাইলত কানে হৈ আছিল, সেইবাবে নেকি ভিডিঅ' এটা চাউণ্ড নাহিলে। এই দীপজ্যোতি দাদা ভাঙা টিভি যে, ইহঁতেও বঢ়িয়া বঢ়িয়া কমেডি কৰিলে, কিন্তু মোৰ ভিডিঅ'ত নাহিল। তো নাজানো আৰু কিহৰ কাৰণে ভিডিঅ'টোত চাউণ্ড নাহিল। একো নহয়, লাষ্টৰ ক্লিপকেইটাত আৰু চাউণ্ড আহিছে। আপোনালোকে লাষ্টৰ ক্লিপকেইটা উপভোগ কৰক চাই। এনেকৈয়ে ৰখি ৰখি এতিয়া ফাইনেলি বিকি কলিতা দাদাই গান পৰিৱেশন কৰিব। তো মানে পুৰা এক্সাইটেড হৈছোঁ গান শুনিবলৈ। তো আপোনালোকেও চাই থাকক। এনেকৈয়ে বিহু চাই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। তো আজি ভিডিঅ'টোত ইমানেই আছিল। তো ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব।